ইমানখন ফটোৰ ভিতৰত খুব বেছি 2 কপি 1 কপি ভাল এইটোতো আপোনালোকে জানে হেল্ল' এভৰিৱান ৱেলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই 3 মাহ মানে হ'ল তো আজি আমি এফালে ওলাইছোঁ আমাৰ গোটেই গ্ৰুপটো ওলাইছোঁ গোটেই ছোৱালীখিনি পিছফালে আছে আৰু এইফালে বস্তুবোৰ আনি আছে তো মই ক'ত গৈছোঁ মোৰ লগৰখিনি ক'ত গৈছে সেইখিনি ভিডিঅ' মানে সেইখিনি জানিব হ'লে আগতে গোটেই ভিডিঅ'টো চাই দিব আৰু আগলৈ চাই দিব ভিডিঅ'টো আৰু এতিয়া আমি ডিমৌ আহি পালোহি আৰু আমাৰ সেইফালে চাহ তাহ বনি আছে আৰু এইফালে সংগীতা এইফালে হেপী বাই এইফালে মই আৰু বাকী ছোৱালীবোৰে ফটো চটো মাৰি আছে আৰু কোনোবা কাম লাগিছে আৰু আমি ভিডিঅ' বনাই আছোঁ কি হয় পাছত নাজানো আৰু গালি চালি খাবও পাওঁ মানে ফটো চটো মাৰি আছোঁ চ' এতিয়া আমি চাহ খাম আৰু সেইকাৰণে চাহ কি খাওঁ কি আইটেম আজি হয় সেইখিনি আপোনালোকক দেখাম তেনেহ'লে এনজয় কৰক আৰু এতিয়া আমি ডিমৌ ইয়াত বহুত বেছি এনজয় কৰিছোঁ বহুত বেছি ফটো শ্বুট কৰিলোঁ মানে প্ৰতিটো জেগাতে ফটো শ্বুট কৰিলোঁ আৰু এইফালে কিছুমান দেখিছে না পাহাৰটো ইমানেই ধুনীয়া এটা মানে পৰিৱেশ বহুত বেছি ভাল লাগিছে আৰু এইফালে আমি সংগীতা আৰু মই আছোঁ বাকী ছোৱালীবোৰ সেইফালে ফটো মাৰিছে আৰু সেইফালে ফটো মাৰিছে আমি সেইফালে গৈও আহিলোঁ বাট মই ভিডিঅ' নকৰিলোঁ ফটো বহুত বেছি মাৰিছোঁ কিন্তু ইমানখন ফটোৰ ভিতৰত খুব বেছি 2 কপি 1 কপি ভাল এইটোতো আপোনালোকে জানেই তো আজি বহুত বেছি এনজয় কৰিছোঁ আৰু বহুত দিনে মই ভিডিঅ' দিয়া নাই সেইকাৰণে ভাবিলোঁ যে ইউটিউব চেনেলটো আছে যেতিয়া ভিউজ থাকক বা নাথাকক নিজৰ মেমৰিয়েল যিখিনি ক'ত গৈছিলোঁ কোনটো সময়ত গৈছিলোঁ কেতিয়া গৈছিলোঁ সকলোবোৰ যাতে মোৰ ইউটিউব চেনেলত থাকে সেইবাবে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে যদি মৰম চেনেল দি থাকে তেনেহ'লে মই আগলৈও তেনেকৈ ভিডিঅ' বনাই যাম কিন্তু কি কৰিব আৰু সময় অভাৱত ভিডিঅ'টো বনালেও এডিট কৰিব থাকে সেইকাৰণে এডিট কৰিবলৈ সময় নাথাকে সেইকাৰণে ভিডিঅ' ভাগে পৰি থাকে গেলেৰীত ত' সেইকাৰণে আজি চব ডিলিট কৰি দিছোঁ আৰু এই ভিডিঅ'টো অতি সোনকালে আপলোড দি আছোঁ তো আপোনালোকে মোক মৰম বহুত বেছি এসোপামান দিব বুলি আশা ৰাখিলোঁ আৰু এইফালে তাই ৰিলচ বনাই আছে আৰু ময়ো বনালোঁ তাই এতিয়া বনাই কিনে বহি আছে চ' মই ভাবিলোঁ যে আপোনালোককো এইডোখৰ অকণমান দেখাই দিওঁ বুলি তো কেনেকুৱা লাগিছে নাজাৰা দেখো জৰা মানে ইয়ালৈ অহাৰ লগে লগে ন যাব ইচ্ছা নাযায় যে ঘৰলৈ আৰু সেই পাহাৰখনৰ ওপৰত মানে ইমানেই কলগছ যাওঁ লাগে বা ইমান ওপৰলৈ উঠিব নোৱাৰি যাবও নোৱাৰি মজা এতিয়া আমি কাটি আছোঁ চালাড গাজৰ পিঁয়াজ আৰু জলকীয়া কবি নাই শাকত দি দিয়া হয় আৰু চালাড আমি बंगाली में जल बोलता है बंगाली तो पानी बुलिए कय আৰু আমি এতিয়া ভাত চাত খাই ৰেডি হৈ গ'লোঁ আৰু মোৰ বহুত বেছি চৰ্দি লাগিছে চকুটো ৰঙা হৈ গৈছে পানী লাগিছে বতাহ লাগিলে আৰু এতিয়া আমি ডাইৰেক্ট ৰুম যাম আৰু আজি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিব পাৰোঁ কাৰণ ইমানে বেছি ঠাণ্ডা লাগিছে ভাগৰ লাগিছে টোপনিও ধৰিছে চকু ৰঙা হৈ গৈছে সেইকাৰণে যোৱাডোখৰ মই নেদেখাবও পাৰোঁ কাৰণ আন্ধাৰো হৈ যাব যদি মই পাৰোঁ আৰু মোবাইলতো মোৰ চাৰ্জ নাই সেইকাৰণে তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু এইজনী মোৰ লগৰ বাই বাই